গাইজ কি খবৰ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে নিশ্চয় স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লে বহুত দিন হৈ গ'ল আপোনালোকৰ মাজলে ভিডিঅ' লৈ আহিব পৰা নাই মনটো খুবেই বেয়া লাগি আছে কাৰণ বহুত কষ্ট কৰি চেনেলটো মনিটাইজ কৰিলো মনিটাইজ হোৱাৰ পিছৰে পৰা কিছু সমস্যাৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই গতিকে মনটো খুব বেয়া লাগি আছে কাৰণটো হৈছে কি পাৰ্লাৰত ছোৱালী নাছিলে যিজনী ছোৱালী আছিল তাই ঘৰত গৈছিল আৰু আহি পাম বুলি কৈছিল তাই কিন্তু তাই টাইম লাগিব অকণমান দেৰি হ'ব আহি পাওঁতে গতিকে মই জানুৱাৰী আধা মাহৰ পৰা আৰু এপ্ৰিল আধা মাহলৈকে অকলে কাম কৰিছোঁ দোকান চলাইছোঁ গতিকে বহুত অসুবিধা হোৱাৰ কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ ইমান দিন তাৰ পিছত আকৌ এপ্ৰিলৰ 24ৰ পৰা ঘৰত অকলে কটাইছোঁ অকলে মানে ছোৱালী এজনী আছে আমাৰ অসমৰে মোৰ লগত আমাৰ পাৰ্লাৰতে কাম কৰে তাই এতিয়া গতিকে কাৰণ কাঞ্চি নাহাৰ কাৰণে আৰু মই গাঁৱত যাব নোৱাৰিলোঁ কাৰণ বিয়া আছিলে যাবই লাগিব বিয়াত গতিকে ল'ৰাটো যমুনা আৰু হাজবেণ্ড গ'ল আমি দুইজনী অকলে আছিলোঁ আৰু আজি তেওঁলোক আহি আছে এতিয়া সময় হৈছে 11:30 আঢ়ৈটা বজাত আহি পাই যাবহি গতিকে আজি ৰাতিপুৱাৰ পৰাই মনটো খুব ফূৰ্তি লাগি আছে কাৰণে ভ্লগ এটাকে ষ্টাৰ্ট কৰি দিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া মই বনালোঁ দালি হৈ গ'ল মোৰ আৰু আনফালে বনাই আছোঁ মই চিকেন ল'ৰাৰ কলা চিকেন বনাই থবা কৈছে কলা চিকেন মানে নৰসিংহ পাতৰ লগত মই বনোৱা চিকেন ৰেচিপি সি খাই খুব ভাল পায় গতিকে তাৰ ফেভাৰিট চিকেন ৰেচিপি বনাই আছোঁ মই এইকেইদিন বহুত বৰষুণ দি আছিলে বেংগলৰত দিনে ৰাতিয়ে বৰষুণ হৈ আছিলে আজি মানে বহু দিনৰ মূৰত ৰ'দ দিছে এসপ্তাহমানৰ মূৰত আজি ৰ'দ দিছে গতিকে বাচ্চাকেইটাই দেখিছে কিমান ৰ'দত হ'লেও মানে সিহঁতে খেলিছে ৰ'দ দিয়াৰ কাৰণে আৰু ময়ো বাৰে বাৰে বাটলৈ বুলি এনেদৰে চাই আছোঁ গেটৰ মুখলৈ আহিব বুলি মনটো খুব বেছি ভাল লাগি আছে কাৰণ ল'ৰাটোক মই কেতিয়াও এনেদৰে অকলে এৰা নাছিলোঁ 9 বছৰ হ'ল তাৰ বয়স এতিয়া 9 বছৰ বয়সলৈকে মই এটা ৰাতিৰ কাৰণে তাক কেতিয়াও এৰা নাছিলোঁ কিন্তু এতিয়া মই 15 দিনৰ কাৰণে এৰিছোঁ আহি আছে খুব ভাল লাগিছে মনটো গেটৰ মুখলৈ চাওঁতে অৱশেষত আহি পালেহি এয়া যমুনা আৰু এয়া ল'ৰা নামি পেলাই ৰৈ আছে মই ওপৰৰ পৰা কেমেৰা কৰিছোঁ বুলি গম পোৱা নাই সি কেমেৰা কৰি আছোঁ মই আচলতে যিয়ে এৰে সেয়েহে গম পায় মই এতিয়া মোৰ কেনেকুৱা লাগি আছিলে আজি 15 দিন সি নোহোৱাকৈ মই যিহেতুকে মাক হয় যিসকল মাতৃয়ে তেনেকৈ কেতিয়াবা এৰি পাইছে তেওঁলোকেহে বুজিব মোৰো মানে কি ফিলিংছ হৈ আছিলে মই বুজাব পৰা নাই আপোনালোকক তামোল মোৰ প্ৰিয় তামোল খাই মই খুব ভাল পাওঁ আৰু এয়া দেখিছে তামোল কেঁচা তামোল পকা তামোল আৰু চুপাৰী তামোল তিনিটা ভাগত ভাগ কৰি দি পঠিয়াইছে কিমান দিন যায় নাজানো এইবোৰ আৰু বহুত কিবাকিবি আনিছে ঘৰৰ পৰা আপোনালোকক অকণমান দেখুৱাইছোঁ আৰু ময়ো কিছুমান আচলতে এইবোৰ মৰম হয় প্ৰতিটো টোপোলাতে কোনো এটা মানে ক'ৰবাত নহয় ক'ৰবাত কিছুমান মৰম সোমাই আছে কাৰোবাৰ মৰম জড়িত হৈ আছে গতিকে ময়ো সাঁচি ৰাখিবলৈ বিচাৰিলোঁ এইখিনি হৈছে ভেদাইলতা পাত আনিবলৈ কৈছিলোঁ ভেদাইলতা পাত আনিছে পাণ তামোল দেখুৱাইছোঁৱে মই আৰু এইফালে জহা চাউল লৈ আহিছে সৰু জহা চাউল সৰুৱে হয় বাৰু আৰু এয়া হৈছে জলকীয়া ঘৰৰ গছৰ জলকীয়া আধা আধি বেয়া হৈছে নেকি এটা দুটা বেয়া হৈছে ইমান বেয়া হোৱা নাই বাৰু ভালে আহিছে গোটেইখিনি বস্তু আমাৰ যমুনাই এটাকৈ খুলি আছে বস্তুবোৰ কেনেকুৱা ফূৰ্তি লাগিছে মনটো মোৰ দেখি কিন্তু ঢেকীয়াখিনি অকণমান বেয়া হৈছে ঢেকীয়াখিনি পাতবোৰ অলপ হালধীয়া পৰি গৈছে কিন্তু ভেদাইলতা পাতখিনি একো বেয়া হোৱা নাই ঢেকীয়াখিনিও এনেদৰে কলপাতত মেৰিয়াই দি পঠিয়াইছে খুব ধুনীয়াকৈ আৰু এয়া হৈছে নেমু টেঙা গাঁৱৰ নেমু বাপৰে এয়া হৈছে নেমু তাৰপিছত আৰু ইফালে কি খুলি আছে আমাৰ যমুনাই এইখিনি কচু হ'ব কচু লৈ আহিছিলে পাত কচু মোৰ চবতকৈ বেছি প্ৰিয় বস্তুটো মানে মই ঘৰৰ পৰা কোনোবা আহিলে সদায় মই কচু আৰু ঢেকীয়া এই দুটা কথা মানে এই দুটা বস্তু মই প্ৰায় কওঁ যে দি পঠাবচোন গতিকে ইমানখিনি বস্তু যে লৈ আহিছে সিহঁতে এইখিনি কচু
বেয়া হৈ গৈছে কিছুমান পাত বেয়া মানে বেয়া একো হোৱা নাই খালি পাতখিনি অকণমান হেৰি হৈছে আৰু এফালে আছে এয়া বগৰী শুকান বগৰী শুকুৱাই থোৱা আছিলে সেইটো লৈ আহিছে আৰু এয়া হৈছে কচু পাত কচুটো আনিছে আৰু এইটো কি কচু বুলি কয় বা আৰু এইবিলাক তিল পিঠা নাৰিকলৰ পিঠা লাৰু তেল পিঠা কিবা কিনি দি পঠাইছে জলকীয়া এটা ওলাইছে টেমাটোৰ ভিতৰৰ পৰা এয়া তেল পিঠা আৰু এফালে আছে শুকান মাছ দি পঠাইছে আৰু এইটো জাব্ৰাং বুলি কয় এইটো মাছৰ শুকান মাছ বা কচুৰ তৰকাৰী তেনেকৈ খাই বুলি যমুনাই লৈ আহিছে কোনোবাই কেতিয়াবা বনাই দিওঁতে খাই পাইছোঁ যদিও নাজানো কিন্তু মই ডাইৰেক্টলি খোৱা মনত নাই এইবোৰ হৈছে শুকান মাছ পাণ তামোল শুকান মাছ খুব ধুনীয়া লাগিছে মোৰ মনটো একদম ভৰি গৈছে বস্তুবোৰ দেখা পাই চাওক এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ গোটেইখিনি বস্তু প্ৰতিটো বস্তুতে এটা এটা মৰম সোমাই আছে আৰু এইটো হৈছে ফ্ৰেম এমব্ৰইডাৰিং কৰা ফ্ৰেম হয় মই খুজি পঠাইছিলোঁ কিবাকিনি এনেই কেতিয়াবা কৰিবলৈ বহুত দিন হ'ল কৰা নাই তাৰ কাৰণে আৰু এয়া আমাৰ যমুনা ল'ৰা আহিয়ে ভাত খাই অলপমান সময় ৰেষ্ট কৰিয়ে দৌৰিছে তলত খেলিবৰ কাৰণে এতিয়া প্ৰায় সন্ধিয়া হওঁ হৈছে সি ককবেট খেলিবলৈ গৈছে তললৈ আৰু দেউতাকে যাব ওলাইছে পানী আনিবৰ কাৰণে তেখেতে যাব এতিয়া পানী আনিবলৈ খুব ফূৰ্তি পাইছে আজি হৈছে নেক্সট আজি আৰু এতিয়া মই কিচেনতে দি দিম মাছ কচু আৰু মাছ যোৱাকালি ভিডিঅ' কৰা নহ'ল আৰু মোৰ কাৰণ সিহঁতো আহিছিলে ভাগৰে জিগৰে অলপ ৰেষ্ট কৰিলে আৰু যিবোৰ কচু ঢেকীয়া কিবা কিনি এইবিলাক আনিছিলে যে এইবোৰ বাচি কুচি থাকোঁতে আৰু সময় নহ'ল আৰু তাৰ কাৰণে নকৰিলোঁ আৰু ভিডিঅ' এতিয়া মই ইয়াতে দি দিলোঁ মাছখিনি ৰেচিপি হিচাপত নহয় দেই গাইজ গাঁৱৰ পৰা কিছুমান বস্তু যিহেতুকে ইয়াত আমি খাবলৈ নাপাওঁ আৰু খাবলৈ আনিছে বনাইছোঁ যে সেইকাৰণে মনৰ ফূৰ্তিতে আপোনালোকক দেখুৱাইছোঁ কোনো ধৰণৰ ৰেচিপি নহয় কচু আমাৰ অসমীয়া মানুহে কচু খাব নজনা মানুহ আছে নেকি অসমীয়া মানুহে কচু যেনেকৈ হ'লেও পিটিকি হওক পাতত দি হওক ভাজি কিচেনৰ পৰা ওলালোঁ চব্জি বনাই হৈ গ'ল কচু আৰু মাছৰ খাবলৈ খুবেই টেষ্টি হৈছে এতিয়া গা পা ধুই মই পাৰ্লাৰত যাবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক কুশলে থাকক আৰু সুস্থ থাকক বাই বাই